ৱেলকাম বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? সকলোৰে নিশ্চয় ভাল। এতিয়া গৈ আছোঁ অলপ ওলাই, মানে কি আছে অলপ পূজা চাব যাম বুলি ভাবিছোঁ। অলপ দেৰিকৈ এতিয়া গৈ আছোঁ তাইক আনিব। বাকী সকলোৰে পূজা কেনে গ'ল কমেণ্ট কৰি জনাব। বাকী ভালে আছে সকলোৱে? এনেকুৱা ধুনীয়া ৰাস্তা আহিছোঁ, বতৰ ধমচা পূজা চাবলৈ বতৰ। বলক গাইছ এতিয়া গৈ থাকোঁ। এনেকুৱা মজা ভিউ আপোনালোকে চাওক। এনেকুৱা চাম, পূজা চাম, কি হয়, ক'ত কেনেকৈ চাওঁ, ক'ত চাওঁ পিছত গম পাব। এতিয়া বলক গাইছ, এতিয়া গৈ আছোঁ পূজা চাব। পূজা চাব যাই আছিলোঁ তে টাইম ৰেডি হওঁতে 7:25 হৈছে, ৰেডি হোৱা নাই। এই ৰাতিপুৱাৰ পৰা ৰেডি হৈছে, এতিয়ালৈকে বৰ্তমানলৈকে ৰেডি হৈ 7:25 ক্লিয়াৰ। দেখিলি কেনে দেখি নাচাকিয়া অলপ গাইছ। এতিয়া যাই থাকোঁ, অলপ পূজাকে চাওঁ। পূজা হলা পালোঁৱেই আৰু বেছি দূৰ নাই, যাই পামেই এতিয়া। বলক পূজাবিলাক চাওঁ কেনেকুৱা হৈছে পূজা মণ্ডলী। ভাল লগা হৈছে তোমাৰছে হা, তোমাৰতে ভাল লগা হৈছে। মুখখন ওলাই দিছোঁ একবাৰ। পূজা হোৱা নাছিল, কিন্তু এইটো হ'ল প্ৰথম বাৰ্ষিক পূজা। চাওক আপোনালোকে, প্ৰথম বাৰ্ষিক শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন 2022। বেছি ডাঙৰকৈ পতা নাই যদিও, কিন্তু ইয়াতে বৌৰাবাৰীত ভাল পূজা পাতিছে আৰু এনেকৈ আগলৈ পাতিব বুলি আশা ৰাখিলোঁ। বলক একবাৰ চাওঁ, আপোনালোকে চাওক, ময়ো চাওঁ। ৰাজুৰ পূজা চাই থাকক আপোনালোকে। ওম হ্রিং শ্রীং শ্রী শ্রী দুর্গা দ্রব্যই নমঃ। যথা লাভ হয়, যথা উপাসনা কেনেকুৱা লাগছে আপোনালোকে জনাব। গ্রহ ঋষি দেবতানাং মূল মন্ত্র অরণক। ওম হ্রিং শ্রীং শ্রী শ্রী দুর্গা দ্রব্যই নমঃ। এভি হরষিত গন্ধ পুষ্প সপ গোত্ৰটো গৈছে। চান্দিলা ঋষি চান্দিলা প্ৰৱৰ্ষ চান্দিলা ঋষি শ্ৰী অবন্তম আহন ঋণে দোকান সব চাৰিওফালে চামচা মাটি থৈ পূজা ভোগ ৰাৱণ যথা বিহিত বৃত অৰ্ণং কুৰু तरा ओम महिषाग्ने महामये चामुण्डे मुण्डमलिनी आयुर आरोग्यम अक्षजं विजयं देहि देवी नमोस्तुते। महामाये राजस्वराजे नमस्ते चरण गंध पुष्प धूप दीप निवेदने अमोल बत्ती एक पूजा करते बरत माने नमः बरसे আহি পালোঁ। এতিয়া চাই আছোঁ, লগ দেখাম, চাই থাকক। চবতে পাৰোঁ আই লাভ গুৱাহাটী, আই লাভ হাজো। ভাল লাগছে কিন্তু পূজা চাই। এই চেণ্ডেলে নাযায়, কি বা কৰি আছে তাই জানে। মহামায় আজি তোমাৰ শ্ৰী চৰণ গন্ধ পুষ্প ধূপ দীপ নিবেদনে সমুদ্ৰ পদাৰ্থ দান দি এই মহা অনুষ্ঠানটিত ধূপ চাকি জ্বলাই থওঁ আগবঢ়া চিন্তা কিবা নকৰিব পাৰে। সকলোকে সমৰীক্ষণ কৰি আগন্তুক লখিমপুৰ ভদ্ৰবাৰী ৰাজবাই মাৰি ভয় চৌৰ ভৰম নিৰ্ভৰ সকলো বিপদৰ। ইয়াতে মাধৱ, আমাৰ মাধৱত ইমান ধুনীয়াকৈ পূজাৰ আয়োজন, একদম মজাকৈ পূজাৰ আয়োজন কৰিছে। চাই লওক।
বৰষুণৰ কাৰণে বোকা তুলি ফেলিছে পূজাত বাপৰে বাপ জালা বম যাম পূজা চোৱা হৈ গ'ল এতিয়া গৈ থাকোঁ ঘৰত যদি সকলোৱে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব